Hey guys, welcome back to my channel. আৰু ইটা বাজিছে ৰাতিপুৱা 8:33 আমি মানে একটা জায়গা যাম আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক ক'ত যাম কি কৰিম সবখিনি দেখাম মানে বিৰাট এটা ধুনীয়া জায়গাত যাই আছো গতিকে ভিডিওটো লাষ্টলৈকে চাই থাকক আমি ইটা মানে গাড়ীৰ পৰা নামলো নামি কিনে যাই আছো গতিকে ভিডিওটো লাষ্টলৈকে চাই থাকক ক'ত যাম আপোনালোকক দেখাই আছো আৰু এখানে সিকে তেতে লেখা আছে ওম নমঃ কৃষ্ণৰ বিদ্যালয় বুলি এটা আমি গেটেদি সোমাই ভিতৰলৈকে যাই আছো সবখিনি চাই থাকক ভিতৰত কি আছে গোটেইখিনি দেখাম চাওকচোন জায়গাখিনি কিমান ধুনীয়া এই ফালেদি যাওঁতে সোমাই যাব লাগে আৰু সেইটো ৰাস্তাইদি মানে ঘৰত যাওঁতে ওলাই যাব লাগে চাওকচোন ইমান ধুনীয়াকৈ বনাইছে গেটখন শিলৰ কাটি কাটি বনাইছে কি জানি আৰু আমি এটা কীৰ্তন ঘৰত সোমালোঁ কীৰ্তন ঘৰটো ফালে চাওকচোন কিমান মৌ আছে চবফালে মানে মৌৰ বাহ আৰু আপোনালোকে কীৰ্তন ঘৰটো চাওক কিমান ডাঙৰ বহুত মানুহ ঘৰে মানে একেলগে চাওকচোন চাৰিওফালে কি ধুনীয়া পৰিৱেশ আৰু একদম চিকচিকা মানে একো নাই লেতেৰা অলপমানো নাই এইটো কিবা বেলেগ চৰাই এইটোও কিবা বেলেগ চৰাই আৰু তাতে ময়ূৰ আছে এই সেই ময়ূৰ এটা ময়ূরক খম চাওকচোন মানে ভিতৰত মানুহবিলাকে থাকাকে যিবিলাকে সেইবিলাকে থাকিব পাৰে কিমান মানুহ আছে চাওকচোন ভিতৰ ফালে মানে সব মানুহ থাকে ৰাতি ঘৰবিলাকৰ ভিতৰত কিমান ধুনীয়াকৈ বনাইছে আৰু কিমান ওখ এই ওপৰত এইটো পদুম ফুল আছে আৰু কৃষ্ণগুৰু বুলি লেখা আছে একদম ফুলৰ বাগান আছে আৰু মানে এটা ফটো উঠা ধুনীয়া প্লেচ এটা চাৰিওফালে চাওকচোন কিমান ধুনীয়া ধুনীয়া ফুল মানে ফুলে ফুল চবফালে চাওক পদুম পুখুৰী পদুম ফুল আছে পুখুৰীটো সেইকাৰণে কি জানি পদুম পুখুৰী নাম দিছে এতিয়া আমি যাই আছোঁ ভাত খাবা এতিয়া আমি মানে ভাত খাবা সোমাই আছোঁ তেতিয়া তলত বহি ভাত খাব লাগে এতিয়া চব মানুহবিলাকে ভাত খাব বহি লৈছে আৰু আমিও ভাত খাব বহিলোঁ মানে ভাত দিছি দালি আলু পিটিকা জ্বালা আৰু নিমখ খাম এই মানে পনিৰগাল এই মানে ভাত খোৱাৰ কাৰণে মানুহ যাই আছে আৰু এৰে মানে ভিতৰত এটা গুহা আছে সেই গুহাটোত যাবাক লগে ভৰি ধুই যাব লাগে আৰু এতিয়া হাত ভৰি ধুই আমি গুহাটোৰ ভিতৰৰ ফালে যাই আছোঁ ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ আৰু এই গুহাটোৰ ভিতৰত বহি ভাগৱত পঢ়ি আছে আৰু বহুতে শুনি আছে ভাগৱত আৰু এজন মানুহে ভাগৱত পঢ়ি আছে আৰু আমি গুহাৰ পৰা ওলাই সেই ওপৰৰ ফালে আৰু চিৰি দি উঠি যাব লাগে চিৰি দি উঠি যাই দেখিলোঁ যে তলত আছে এখন বিছনা আৰু আঁঠুৱা এই বিছনা আৰু আঁঠুৱা বোলে যিজন গুৰু মানে সত্ৰখন স্থাপন কৰিছিল সেই গুৰুৰ বিছনা আৰু আঁঠুৱা
ইয়াতে লেখা আছে হেণ্ডলুম ৱেভিং স্কিম, মানে ইয়াতে কাপোৰ চাপোৰ বৈ কিজানি হাতে বোৱা কাপোৰ পায়। এইটো হৈছে গাইজ অলকা গংগা পুখুৰী। এইটো এই তাতে নাও আছিল আগতে, চলিছিল কিজানি নাও, সেইটা এনকে থৈ দিছে, এতিয়া তাতে আছে। এই হাঁহ চৰি আছে পুখুৰীটো। সেইটো কিবা ঘৰ, পদুম ফুলৰ আকৃতি দিছে আপুনি চাওকচোন, ইমান ধুনীয়া লাগে জেগাখিনি। এই চাৰিওফালে ফুল। ফুলবোৰ এইফালে হোটেল, আইচক্ৰীম কিনি ললোঁ, চকোবাৰ আৰু এতিয়া আইচক্ৰীম খাম। ইফালে বেগৰ দোকান, চাৰিওফালে বেগ আৰু মানে প্ৰাইচ হৈছে 100 টকা। এতিয়া মানে আমি যাবা হ'লোঁ, চবখিনি চাওঁ হ'ল আৰু ভাত পানী খাই অলপ ঘূৰি কিনে এই কিবা কিবি বস্তু ল'লোঁ আৰু এতিয়া যাই আছোঁ গাড়ীক লগি।